নমস্কাৰ আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ অৱচেতন মন মই আগতে মোৰ ভিডিঅ'ত কৈছিলোঁ আমাৰ অৱচেতন মনটোই হৈছে আমাৰ সকলোতকৈ শক্তিশালী আমাৰ লগত থকা এটা ডাঙৰ সম্পদ ভগৱানে দিয়া আমাৰ এই মনটোৰ দ্বাৰা আমি সকলোখিনি আমাৰ নিজৰ ভিতৰতে পাব পাৰোঁ সুখ শান্তি ধন সম্পত্তি সকলো ধৰি লওক এটুকুৰা লোহাৰত যেতিয়া চুম্বক এটুকুৰা লাগি থাকে সেই লোহা টুকুৰাই নিজৰ ফালে তাতকেও বেছি ওজনৰ বস্তু আকৰ্ষণ কৰি আনিব পাৰে আৰু তাৰ বিপৰীতে চুম্বক লাগি নথকা এটুকুৰা লোহাৰে নিজৰ ফালে এডাল চুলিও আকৰ্ষণ কৰি আনিব নোৱাৰে আমাৰ এই পৃথিৱীত তেনেকুৱা দুই ধৰণৰ মানুহ আছে চুম্বক লাগি থকা লোহাডালৰ নিচিনা যাৰ বিশ্বাস নিজক লৈ আস্থা আত্মবিশ্বাস এইবিলাক আছে তেখেতসকলে নিজৰ ফালে সকলো বস্তুৱে আকৰ্ষণ কৰিব পাৰে আৰু আনফালে চুম্বক লাগি নথকা লোহাৰডালৰ নিচিনা আমাৰ কিছুমান মানুহ আছে যাৰ নিজৰ ওপৰত প্ৰত্যেকটো কথাতে সন্দেহ কিবা এটা কৰিবলৈ লোৱাৰ আগত এইটো হ'ব জানো এইটো নহ'ব মোৰ পইচাখিনি এনেই যাব ওচৰ চুবুৰীয়া মানুহে মোক খুৰীহঁতে কি ক'ব এইবিলাক চিন্তা কৰি একো কৰিব নোৱাৰে গতিকে আমি সদায় চুম্বক লাগি থকা লোহাডালৰ নিচিনা হ'ব লাগে ধৰি লওক আপোনাৰ এটা পৰীক্ষা আহিছে আৰু আপুনি ক'ৰবাত ইণ্টাৰভিউ দিবলৈ গৈছে আমাৰ যেতিয়া পৰীক্ষাটোৰ ডেটটো ঘোষণা কৰিব বা ইণ্টাৰভিউ ডেটটো ঘোষণা কৰিব সেই দিনাৰ পৰাই আমাৰ নানা তৰহৰ চিন্তা চৰ্চা মনটোত উগুল থুগুল হৈ যায় মইতো পঢ়াই নাই মোক ক'ৰ পৰা পৰীক্ষা ভাল হ'ব মোৰ দ্বাৰাই নহ'ব তাতে ওচৰ চুবুৰীয়া মানুহৰ কথাটো আছেই সেইবিলাক লৈ আমি বেছি ব্যস্ত হৈ যাওঁ ঘৰততো মাহঁতে কয় তইতো পঢ়াই নাই তই ক'ত পাছ কৰিবি এইবিলাক আমি শুনি আমি পৰীক্ষাৰ প্ৰস্তুতি কৰাতকৈ আমি এইবিলাক কথাতে বেছি গুৰুত্ব দিওঁ আৰু ঠিক তেনেকৈ আমাৰ মনটোৱে আমাৰ অৱচেতন মনটো কি হৈছে অৱচেতন মনটোৰ আমি এজন মালিক আৰু আমাৰ মনটো হৈছে কৰ্মচাৰী গতিকে আমি যি কওঁ কৰ্মচাৰী সেইটোৱেই কৰে আৰু আমাৰ অৱচেতন মনটোৱে কোনটো শুদ্ধ কোনটো ভুল বিচাৰ কৰিব নাজানে আপুনি যেতিয়াই কৈ দিয়ে যে মোৰ পৰীক্ষা ভাল নহয় মইতো পঢ়াই নাই আমাৰ মনটো সেইটোৱেই কৰিবলৈ বিচাৰে যে মালিকে কৈছে মালিকে পঢ়াই নাই পৰীক্ষা ভাল নহয় গতিকে আপোনাৰ পৰীক্ষাৰ ৰিজাল্ট তেনেকুৱাই হয়গৈ শেষত বা ইণ্টাৰভিউ দিবলৈ গ'লেও তেনেকুৱাই হয় গতিকে আৰু এটা কথা আমি ক'ৰবাত যেতিয়া ওলাই যাওঁ লগৰ দুজনক লগ পালে আমাৰ খবৰ খাতি যেতিয়া সোধে তেতিয়া আমি কি কওঁ বেয়া মোৰ জীৱনটো বৰ বেয়া চলি আছে মোৰ পইচাই নাথাকে লগত মোবাইলত ৰিচাৰ্জ ভৰাবলৈও পইচা নাই মোৰ ইফালে কাজিয়াই চলি থাকে এনি টাইম তেনেকৈ কোৱাৰ ফলত দিনটোত আমি দুজনক যদি লগ পাওঁ তেনেকৈ যদি কৈ থাকোঁ দুজনক এদিনত দুজনক ক'লে তেনেকৈ যদি আমি কৈ থকাৰ ফলত আমাৰ এই কথাবিলাক আমাৰ অৱচেতন মনত সঞ্চয় হৈ যায় ঠিক তেনেকৈ আমাৰ জীৱনটো গতি কৰি আছে আমাৰ পইচাক লৈ কিছুমান ধাৰণা আছে ভুল ধাৰণা পইচা হাতৰ মলি পইচাই মানুহক বেয়া কৰে পইচাক ঘটিবলৈ বহুত কষ্ট এইবিলাক কথা আমি সৰুৰ পৰা শুনো বা শুনি আহিছোঁ এইবিলাকেই আমাৰ মনটোত জমা হৈ আছে গতিকে আমি প্ৰথমতে এইবিলাক কথা আমাৰ মনটোৰ পৰা উলিয়াই আমি তাৰ জেগাত পজিটিভ ধনাত্মক কথাৰে ভৰাব পাৰিব লাগিব আমাৰ অৱচেতন মনটোক ৰিপ্ৰগ্ৰেমিং কৰিব লাগিব তাৰ বাবে প্ৰথমতে আপুনি সলনি হ'ব লাগিব আপুনি এই পৰীক্ষা অহাৰ লগে লগে যে নিগেটিভ কথাবিলাক খুৰীহঁতৰ কথাবিলাক ভবা বাদ দি নিজৰ কথা ভাবক পৰীক্ষাত কিমান নম্বৰ পাব আপুনি ভালকৈ পঢ়িছে আপুনি কোনখন কলেজত এডমিশ্যন ল'ব ইণ্টাৰভিউ ভাল হ'ব চাকৰি পালে আপুনি কেনেকুৱা কি কৰিব সেইবিলাক ভাবিবলৈ লওক লগৰকেইজনক লাগিলে মিছাকেই কওক যে মোৰ জীৱন ভাল চলি আছে মোৰ চব ফালে ভাল চলি আছে পইচা পাতিৰ ধন সম্পত্তিৰ কথা ভালকৈ ভাবক পইচাই সন্মান কৰক পইচাক সন্মান কৰিবলৈ লওক লক্ষ্মীক অকল লক্ষ্মী পূজা দিনাই মা লক্ষ্মীক পূজা কৰিলে নহয় আপোনাৰ ঘৰত থকা লক্ষ্মী মা বাইদেউ ভণ্টি পৰিবাৰ সেইকেইগৰাকীও লক্ষ্মীয়ে হয় গতিকে তেখেতসকলকো সন্মান কৰিবলৈ আৰম্ভ কৰক আপোনালোকে এই কামখিনি নিজৰ বাবে সদায় যদি কৰিব নোৱাৰে নিজৰ বাবে মাত্ৰ 21 দিনৰ কাৰণে কৰি চাওকচোন কৰিবলৈ আৰম্ভ কৰক ভাল ভাবক নিজৰ হৈ ভাল পৰিৱেশটো নিজৰ ধনাত্মক কৰি লওক কথা পাতিলে মানুহৰ লগত ভালকৈ কথা পাতক আপুনি চাওক নিজৰ পৰিৱৰ্তনখিনি আপুনি নিজেই গম পাব এটা উদাহৰণ দিছোঁ
যেতিয়া হনুমানে লংকালৈ যাবলৈ লৈছিল তেতিয়া হনুমানে যে উৰিব পাৰে এই কথাটো মনত নাছিল কাৰণ এজন ঋষিৰ পৰা পোৱা অভিশাপৰ ফলত তেওঁৰ সকলো শক্তিৰ কথা তেওঁ পাহৰি গৈছিল আৰু এই যাবৰ সময়ত লংকালৈ যোৱাৰ আগমুহূৰ্তত তেওঁক কথাখিনি জামবন্তে মনত পেলাই দিব লগা হৈছিল গতিকে আপোনাৰো ভিতৰত এনেকুৱা শক্তিৰ ভাণ্ডাৰ সোমাই আছে গতিকে আপুনি নিজেই এইখিনি কথা মনত পেলাই আপোনাৰ জীৱনটো সলনি কৰিবলৈ চেষ্টা কৰক আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধুসকলক ওচৰ চুবুৰীয়াক দিব কাৰণ তেখেতসকলেও যেতিয়া পজিটিভ কথা বা ধনাত্মক কথা ক'বলৈ আৰম্ভ কৰিব তেতিয়া আপোনাৰ নিজৰেই ভাল হ'ব ধন্যবাদ